নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅলৈ আজি বনাব লৈছো কলপাতত দিয়া ইলিশ মাছ কেনেকৈ বনালো ভিডিঅটো হেকলৈকে চাই যাব 2 চামুচ বগা সৰিয়হ আৰু 1 চামুচ পুষ্ট আধা ঘণ্টা সময়ৰ বাবে তিয়াই ৰাখিম এতিয়া মাছখিনিত নিমখ আৰু অকমান হালধি সানি লম তিয়াই ৰখা সৰিয়হখিনি এতিয়া পেষ্ট কৰিবলৈ ইয়াৰ লগত দিছো দুটা কেঁচা জলকীয়া অকনমান আদা নিমখ আৰু অকনমান তেল পানী অকনমান দিছো কিন্তু পানীৰ পৰিমাণটো বেছি দিয়া নাই কিয়নো এটা গোটা পেষ্টহে আমাক লাগিব পানী কম হোৱা দেখি আকৌ অকনমান পানী দি দিছো একেবাৰতে পানীখিনি বেছি দিলে জুলীয়া হৈ যাব আৰু সৰিয়হকেইটা ভালকৈ পিছা নাযাব হেহে পিছত অকনমান পানী এড কৰি দিয়াত এইখিনি সুন্দৰকৈ পেষ্টটো তৈয়াৰ হৈ যাব ইয়াৰ লগত মই 2 চামুচ টেঙা দৈও এড কৰি দিছো অকনমান হালধি গুৰি আৰু তেলো দি দিছো এইখিনি এটা ভালকৈ মিলাই লৈছো এতিয়া তাৱা এখন গৰম কৰি লৈ অকনমান তেল দি লৈছো আৰু কলপাত কেইখন অকনমান হেকি লৈছো যাতে পেকিং কৰোতে পাতকেইখন ফাটি নাযায় এনেদৰে মাছখিনি কলপাতত বান্ধি ললো আজি মই দুই ধৰণে কলপাতত দিয়া মাছ বনাইছো এটা পাত্ৰত পানী লৈ এটা ষ্টেণ্ড বহুৱাই এইখিনি ভাপত সিজাম আৰু আনফালে তাৱা এখনত হেকিবলৈ দিম ফ্লেমটো লো ৰাখিছো আৰু ঢাকনি লগাই দি প্ৰায় 15 পৰা 20 মিনিট এইখিনি ভালকৈ সিজিবলৈ দিম তাৱাত দিয়া টোপোলা দুটা 5 মিনিট মান পিছত উলটাই দিছো কিয়নো ডাইৰেক্ট যিহেতু জুই পাই আছে জ্বলি যাব পাৰে কিন্তু ভাপত দিয়া টোপোলা কেইটা উলটাই দিয়াৰ প্ৰয়োজন নাই তাৱাত দিয়া মাছখিনি আকৌ মই 5 মিনিট মান পাছত আকৌ উলটাই দিলো প্ৰায় 20 মিনিট মান পাছত দুইখিনিয়ে হৈ গৈছে এতিয়া আপোনালোকক খুলি দেখুৱাইছো দুইবিধে দেখুৱাইছো চাব আপোনালোকে কোনবিধ বেছি ভাল হৈছে মোৰ বোধেৰে ভাপত দিয়া কেইপিস বেছি ভাল হৈছে দেখিবলৈ পাইছে মাছবিধ ধুনীয়াকৈ সিজি গৈছে আপোনালোকেও এনেদৰে ইলিশ মাছৰ সোৱাদ ল'ব যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ